মই চেয়াৰমেন হিচাপে যি ধৰণৰ কাম কৰিব গৈছে অলপ আগতে মোৰ লেকচাৰত মই কৈছোঁ যে আমাৰ যিটো মিছন আছে মিছনটো আজিৰ পৰাই ষ্টাৰ্ট হৈছে। আমি কালি বৰ্ড মিটিং মাতিছে, বৰ্ড মিটিং ডিছকাছ কৰি পেলাই আমি ডিচিশ্যন লৈ পেলাই ডে আফটাৰ টুমৰো আমি এইটো ইমপ্লিমেণ্ট কৰি যাম, কাম কৰি যাম। আৰু মেইনলি আমাৰ যিটো আমাৰ ক্লিন হ'ব লাগে চিটিটো, আৰু ক্লিনাৰ আৰু ইয়াতে গ্ৰীনাৰী হ'ব লাগিব, আৰু যিমান ড্ৰেইন ৰডছ আৰু যিমান ষ্ট্ৰীট লাইটছ যিবিলাক আমি যেনেকৈ কাম এইবিলাক যেনেকৈ ধৰণৰ আমাৰ পাব্লিকে এইটো খাব লাগে ডেফিনেটলি এইটো তেখেতে পাবলৈ সক্ষম হোৱাৰ কাৰণে আমি এই কামটো কৰি যাম। ইয়েছ, ইটছ এ ভেৰি খুব চেলেঞ্জিং হৈ আছে মেইন বাজাৰটো। এইটো আমি কেনেকৈ মানে এৰেঞ্জ কৰি পেলাই যিমান ভেণ্ডৰ্ছ আছে তেখেতৰ কাৰণে আমি কেনেকৈ সুবিধা কৰিব পাৰে, আৰু আমাৰ যিমান মাৰ্কেট কৰিবৰ কাৰণে আমাৰ যে কোকৰাঝাৰবাসীয়ে তাত যায় তেখেতৰ কাৰণে কেনেকৈ সুবিধা কৰে ডেফিনেটলি আমি এইটো ছাৰ্ভে কৰিলে ইমিডিয়েটলি এই মানে চেলেঞ্জটো আমি নাইকিয়া কৰাৰ কাৰণে আমি ইছ্যুটো আমি সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। ডাম্পিং গ্ৰাউণ্ডটো আমি অলৰেডি দিছে বিফৰ মনচুন ছিজন আমি এইটো ষ্টপ কৰিম, ৰিমুভ কৰিম, যিমান পাৰে এইটো আমি ৰিমুভ কৰিম। আৰু যিটো ইয়াতে মেনেজ কৰা যায় মেনেজ কৰি পেলাই আমি ইয়াতে হাট বনাবৰ কাৰণে এটা চিন্তা চৰ্চা কৰি আছে। ডেফিনেটলি হাই ৰেঞ্জৰ যিবিলাক বিল্ডিং আছে, যিবিলাক বিল্ডিংটো এতিয়া এজ পাৰ বাইলছ যি হিচাপে হোৱা নাই, এইটো ডেফিনেটলি উইল চিয়াৰ আমি এইটো আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ লগত ডেভেলপমেণ্ট অথৰিটিৰ লগত আমি শ্বেয়াৰ কৰি পেলাই ইয়াৰ পিছত তেখেতে আমাৰ BTC গভৰ্ণমেণ্টে কি আইন কানুন বনাইছে এইটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰি পেলাই তাত কেনেকৈ আমি এই সমস্যাৰ পৰা আমি কেনেকৈ আগবাঢ়ি মানে কেনেকৈ আমি উদ্ধাৰ হ'ব পাম এইটো আমি চিন্তা কৰিম। না ডেফিনেটলি আৰ্টিফিচিয়েল ফ্লাড ইটছ এ লাইক হেভি ৰেইনফল, এইটো কাৰণে হয়। সেইটো কাৰণে আমি এক্সপাৰ্ট অলৰেডি আমি আলোচনা কৰিছোঁ। এক্সপাৰ্ট মিনছ লাইক যিটো এই ফিল্ডত যিবিলাক এক্সপাৰ্ট আছে তেখেতৰ অলৰেডি আলোচনা কৰিছোঁ, আৰু আমি ভালকৈ আলোচনা কৰি ডিচিশ্যন লৈ আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট BTC বাইদেউৰ লগত আমি শ্বেয়াৰ কৰি পেলাই কামটো আমি টেক আপ কৰিম।